আপোনাৰ ম্যাদী মাটি আছে কিন্তু সেই ম্যাদী মাটিৰ কাগজক লৈ আপুনি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে যেনে ধৰক আপোনাৰ দেউতাৰ নামত মাটি আছে কিন্তু আপোনাৰ নামত এতিয়াও আপুনি কৰিব পৰা নাই আপোনাৰ দেউতা মৃত্যু হৈছে কিন্তু সেই মাটিডোখৰ আপোনাৰ নামত কৰিব পৰা নাই তেনেহলে এই ভিডিওটো আপুনি চাওক আপুনি গোটেইখিনি কথা গোটেইখিনি তথ্য আপুনি গম পাব আপোনাৰ মাটিত যদি আপোনাৰ নাম ভুল হৈ আছে এই ভিডিও চালে আপুনি গোটেইখিনি তথ্য আপুনি বুজি পাব ক'ত কি কৰিব লাগিব ক'ত কাগজ জমা দিব লাগিব চাওক বৰ্তমান চৰকাৰে এটি সুন্দৰ পদক্ষেপ লৈছে প্ৰত্যেক জিলাই সেই কাৰ্যসূচীটো আৰম্ভ হৈছে যাক নেকি ৰাজহ আদালত বুলি কয় সেইটো আপোনালোকৰ নিয়াৰেষ্ট পঞ্চায়ত বা সাৰ্কুল অফিসতে মণ্ডল অফিসৰ মানুহ বা এগ্ৰিকালচাৰ অফিসৰ মানুহ তাতে থাকে CSC চেণ্টাৰৰ অপাৰেটৰবিলাকো তাতে থাকে ইতিমধ্যেই মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ দৰং জিলাত ইতিমধ্যে আৰম্ভ হৈ গৈছে আজিৰে পৰা 31 আগষ্টলৈকে এই কামটো চলি থাকিব সো অসমৰ প্ৰায় প্ৰত্যেকটো ডিস্ট্ৰিক্টতে চাগে এই পদক্ষেপটো ল'ব যেহেতু দৰং ডিস্ট্ৰিক্টত লৈছে সো আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট অফিসত কন্টেক্ট কৰক কেনেকৈ এই ৰাজহ আদালত আপোনালোকে কামখিনি আপোনালোকৰ সহজতে মানে কম খৰচ নাই তাৰমানে কোনো ধৰণৰ আপোনালোকৰ টকা দিব নালাগে কাকো আপোনালোকে নিজে কৰিব পাৰিব নিজৰ ঘৰৰ ওচৰতে সেই মানে ৰাজহ আদালতত আপোনালোকে যোগাযোগ কৰিব পাৰে যোগদান কৰিব পাৰে যেনে আপোনাৰ নামটো ভুল হৈ আছে আপোনাৰ মাটি জবাবন্দীত আপোনাৰ নাম যদি ভুল হৈ আছে তেনেহলে আপুনি কি কৰিব যেহেতু আজিকালি এটা আখৰৰ ভুল থাকিলেও যিকোনো এটা কামত সেই কামটো নহয় যদি আপোনাৰ মাটিত নাম ভুল হৈ আছে জবাবন্দীত তেনেহলে আপুনি এটা এফিডেভিট ল'ব লাগিব আৰু গাঁওবুঢ়া সাৰ্টিফিকেট এটা ল'ব লাগিব যে আপোনাৰ নাম এইটোৱে হয় আৰু পেপাৰ কাটিং কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ স্থানীয় যিজন সংবাদদাতা পেপাৰত যেটো কাম কৰে সংবাদদাতা সেই সংবাদদাতাত আপুনি যোগাযোগ কৰিব লাগিব যোগাযোগ কৰি কেনে আপুনি ক'ব লাগিব যে মোৰ নাম আসলতে আছিল আকবৰ কিন্তু তাত আছে আকবুৰ সো আকবৰ কৰিবৰ কাৰণে আপুনি সেই পেপাৰ কাটিঙৰ যিজন সংবাদদাতা থাকিব তেখেতক আপুনি কৈ দিলে ধুনীয়াকৈ এটা পেপাৰ কাটিং কৰি আপোনাক দি দিব সেইটো লৈ আৰু এটা এফিডেভিট প্লাস গাঁওবুঢ়া সাৰ্টিফিকেট লৈ মণ্ডল অফিসত আপুনি যোগাযোগ কৰিব এতিয়া বৰ্তমান যেহেতু কৃষি ৰাজহ আদালতৰ এটা সময়সীমা চলি আছে এই সময়সীমাৰ ভিতৰত আপুনি 1 টকা নোহোৱাকৈ আপুনি কৰিব পাৰিব মাটি সংক্ৰান্তীয় যিকোনো ধৰণৰ সমস্যা আপোনালোকৰ হৈ আছে আপুনি কমেন্ট বক্সত জনাই দিব মই আপোনালোকক যিমান পাৰো মই পৰামৰ্শটো দিম বা মই নাজানিলেও মই বেলেগৰ পৰা তথ্যখিনি আনি আপোনালোকক সেইখিনি মই শেয়াৰ কৰি দিম বা সলভ কৰি দিবৰ কাৰণে চেষ্টা কৰিম আজি এইখিনি আছিল ইনফৰমেশন আপোনালোকক দিলো যদি ভিডিওটো চাই ভাল পালে নিশ্চয় লাইক কমেন্ট শেয়াৰ কৰিব যদি ফেসবুকত চাই আছে ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম।